ফোনৰ প্ৰপিতামহ ডাঙৰ ৰিচিভাৰটো এতিয়া ঘৰৰ এচুকত এলাগি হৈ পৰি ৰয়। এসময়ত এই ডাঙৰ ফোনটোৱে কঢ়িয়াইছিল মাতবোৰ। মাতত শান্তি, মাতত ধুমুহা, মাতত পোহৰৰ খবৰ, মাতত এন্ধাৰ। ফোনটোৱে জানিছিল ইঠাৰেদি অহা মাতবোৰ কাৰ। গৰাকীয়ে জনা নাছিল। এক আশ্চৰ্যকৰ আনন্দ অথবা উৎকণ্ঠা আছিল ৰিংটোত। কোনে বা কৰিছে? কেতিয়াবা কথাবোৰ দীঘলীয়া, কেতিয়াবা মাতটো শুনা মাত্ৰেই হেল্ল' হেল্ল' বুলি নুশুনাৰ ভংগীমাত কথাৰ সমাপ্তি। ৰিচিভাৰটোৱে চাই ৰৈছিল আবেগৰ এই খেল। ৰিচিভাৰটোৱে মাথো জানিছিল কিছুমান মাতত পোহৰ আহিছিল ইঠাৰেদি, কিছুমান মাতত মেঘ। এতিয়াৰ ফোনবোৰৰ অনুভৱ শক্তি প্ৰখৰ। যেন ফোনবোৰৰো আছে একোখন হৃদয়। ফোনৰো আছে আবেগ। ফোনে নম্বৰ চিনি পায়, মাত চিনি পায়, মাতৰ আবেগ অনুভৱ কৰে। ফোনবোৰো ৰৈ থাকে কিছুমান মাতলৈ। দিনটোৰ কামৰ অন্তত ছোৱালীয়ে বাপেকলৈ ফোন কৰি কয়, ভালে আছো দেউতা। ফোনৰ ইমূৰৰ পৰা অহা শান্তিৰ নিশ্বাসত ফোনটো যেন জি উঠে। ফোনটোৱেও যেন শান্তি পায়। ফোনটোৱে মাকৰ মাতটোও চিনে। পুতেকে মাকলৈ ফোন কৰালৈ ফোনটোৱে দিনটো ৰৈ থাকে, যেন ফোনৰো মাক। বহু বছৰৰ মূৰত কোনোবা বান্ধৱে ফোন কৰে। গৰাকীয়ে আনন্দত জঁপিয়াই উঠে, ইমান দিনৰ মূৰত ক'ত আছিলি? ফোনটোৱেও আনন্দত কিৰিলি পাৰে। ফোনে অভিমান কৰে, ফোনে অভিমান ভাঙে। ফোনটো ৰৈ থাকে ইমূৰৰ পৰা ভাহি আহক অভিমান ভগাৰ মন্ত্ৰ। মাহ বছৰ ধৰি অভিমানত মাত নুশুনা মাকক ফোনে সান্তনা দিয়ে। নম্বৰটো ডায়েল কৰি আধাতে কাটি দিলে ফোনটোৱে যেন মাকজনীক কৈ উঠে, আৰু 2 ছেকেণ্ড ৰকচোন, ৰিং হ'বলৈ দিয়ক। কিজানি সিমূৰে পুতেক জীয়েকো ৰৈ আছে সেই একেই অভিমানেৰে। ফোনটো মায়ে কৰক প্ৰথমে, ফোনটো দেউতাই কৰকচোন মোলৈ প্ৰথমে। কিজানি নম্বৰ দেখিলেই গলি যাব বুকুৰ সমস্ত মেঘ। কিছুমান নম্বৰ গৰাকীয়ে মচি দিয়ে, অথচ ফোনটোৱে মাতবোৰ সাঁচি ৰাখে। বহুত বছৰৰ মূৰত অচিনাকি নম্বৰ এটাৰ পৰা চিনাকি মাত এটাই সোধে, কেনে আছা? গৰাকীয়ে কোৱাৰ আগতেই যেন ফোনটোৱে কৈ পেলাব সিমূৰৰ চিনাকি মাতটোক কোন কেনেদৰে আছে। ফোনটোৱে কথাবোৰ সাঁচি ৰাখিছে। ফোনে চিনি পায় মাতবোৰ। ফোনে জানে খবৰবোৰ।